প্ৰথমতে আপোনালোকে এনেকুৱা ধৰণৰ চিত্ৰত মুঠ ত্ৰিভুজৰ সংখ্যা গণনা কৰিবলৈ প্ৰথমে এনেকৈ কিমানডাল ৰেখা বা বাহু আছে সেইটো গণনা কৰি ল'ব লাগিব। ইয়াত চাওক মুঠ এনেকৈ 4ডাল ৰেখা আছে। যিহেতু ইয়াত 4ডাল ৰেখা আছে গতিকে এই চিত্ৰৰ ত্ৰিভুজ গণনা কৰিবলৈ এটা সুন্দৰ ফৰ্মুলা আছে আৰু ইয়াৰ ফৰ্মুলাটো হ'ল 1/8 * n * n + 2 * twice n + 1। ইয়াত n মানে হ'ল মুঠ ৰেখা বা বাহুৰ সংখ্যা আৰু ইয়াত আমি n ৰ মান 4 বহুৱাব লাগিব। এতিয়া মই কেনেকৈ অংকটো সমাধান কৰিছো ভিডিঅ'টোত অলপ চাওকচোন। এতিয়া চাওক মই অংকটো সমাধান কৰি মুঠ 27টা ত্ৰিভুজ পালো। ঠিক একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো আমি প্ৰথমে ত্ৰিভুজৰ বাহুৰ সংখ্যা গণনা কৰি ল'ব লাগিব। আগৰ ত্ৰিভুজটোত মুঠ 4টা বাহু আছিল কিন্তু এইটো ত্ৰিভুজৰ মুঠ 3টা বাহু আছে। যিহেতু ইয়াত 3টা বাহু আছে গতিকে ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা উলিয়াবলৈ সূত্ৰটো অলপ বেলেগ হ'ব আৰু ইয়াৰ সূত্ৰটো হ'ব 1/8 * n * n + 2 * twice n + 1 - 1। আগৰ সূত্ৰটোৰ সৈতে প্ৰায় একেই, ইয়াত মাত্ৰ -1 এটা বেছিকৈ লগাব লাগে। এতিয়া মই কেনেকৈ অংকটো সমাধান কৰিছো ভিডিঅ'টোত অলপ চাওকচোন। এতিয়া মই অংকটো সমাধান কৰি মুঠ 13টা ত্ৰিভুজ পালো। এইদৰে আমি যুগ্ম অযুগ্ম সংখ্যাৰ বাহু থকা চিত্ৰৰ মুঠ ত্ৰিভুজৰ সংখ্যা গণনা কৰি উলিয়াব পাৰোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপাহৰিব। পুনৰবাৰ সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।